সংবিধান সভাত গুণ্ডাগিৰি নচলিব সংবিধান সভাত গুণ্ডাগিৰি নচলিব বলিয়া কুকুৰ ৰূপজ্যোতি কৰ্মীক নাকি লগায় বলিয়া কুকুৰ ৰূপজ্যোতি কৰ্মীক নাকি লগায় অসম চৰকাৰ হাই হাই অধ্যক্ষ আৰু উপাধ্যক্ষ হাই হাই যোৱাকালি বিধানসভাত যি নজিৰবিহীন ঘটনা ঘটিল তাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। কালিৰ দিনটো আচলতে ইতিহাসৰ বুকুত সঁচাকৈ এক কলা দিন হিচাপে চিহ্নিত হৈ ৰ'ব। এইকাৰণেই অসম মাতৃৰ প্ৰতিজন সন্তানে অসম আইৰ প্ৰতিজন সন্তানে আমি লাজ অনুভৱ কৰিছোঁ, আমি দুখ পাইছোঁ। এওঁলোকে আমাৰ ভাগ্য বিধাতা নেকি? এওঁলোকে আমাৰ আইন প্ৰণেতা নেকি? এওঁলোকেই অসম নিৰ্মাণ কৰা 126জন বিধায়ক নেকি? কেতিয়াবা কৈ যোৱা মনীষীসকলে গাহৰিৰ পালৰ নিচিনা এক পৰিৱেশ, গাহৰিৰ গঁৰালৰ নিচিনা এক পৰিৱেশ, মাছ বজাৰৰ নিচিনা এক পৰিৱেশ কালি বিধানসভাত দেখিলোঁ, গৰু বজাৰৰ নিচিনা বিধানসভাত পৰিৱেশ দেখিলোঁ। অতিকৈ লাজ লাগিছে। আজি এজন পাতি গুণ্ডা সদৃশ বিধায়ক ৰূপজ্যোতি কৰ্মী তেখেতে বিৰোধীৰ দুগৰাকী তিনিগৰাকী বিধায়ক লৈ তেওঁ আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। তেওঁ ফটুৱা বুলি গালি পাৰিলে, তেওঁ বান্দৰ বুলি ক'লে, তেওঁ মাইক ভাঙি দিয়াৰ হুংকাৰ দিলে, তেওঁ আক্ৰমণ কৰিবলৈ চোচালৈ গ'লে। বিধায়ক চেয়াৰমেন আলী অখিল গগৈৰ সন্মুখত চোচা ল'লে, তেওঁ আক্ৰমণ কৰিলে, শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ তেওঁ উদ্যত হ'ল। তথাপি অতি দুখ আৰু পৰিতাপৰ বিষয় যে বিধানসভাৰ উপাধ্যক্ষ মহোদয় তেতিয়া কি কৰি আছিল, তেওঁ কিয় নিলম্বন কৰাৰ হ'ল। অথচ বিৰোধীৰ বিধায়ক সাধাৰণ কথা ক'লে এই দুৰ্নীতিৰ বিৰুদ্ধে অলপ মাত মাতিলেই নিলম্বন কৰে অখিল গগৈক। কিন্তু কালি মাৰিবলৈ উদ্যত হোৱা, আক্ৰমণ কৰিবলৈ উদ্যত হোৱা, সেইটো বিধানসভাৰ ভিতৰত নহ'লে এই কাজিয়াটো যদি বাহিৰত হ'লেহেঁতেন কিজানি অখিল গগৈ আৰু চেয়াৰমেন আলীক ৰূপজ্যোতি কৰ্মী হত্যাই কৰি দিলেহেঁতেন। ৰাতিৰ আন্ধাৰত যদি এই বিধায়কসকলৰ লগত কাজিয়াটো লাগিলেহেঁতেন, ৰূপজ্যোতি কৰ্মী কিজানি অখিল গগৈ আৰু চেয়াৰমেন আলীক কলমেৰে বা চাকুৰে সানি দিলেহেঁতেন, হত্যা কৰি দিলেহেঁতেন। বিধানসভাৰ ভিতৰত কাৰণে সেইকাৰণেতো হত্যা কৰিব নোৱাৰিলে। গতিকে এই ৰূপজ্যোতি কৰ্মী এটা পাগল, মানসিক বিকাৰগ্ৰস্ত, তেওঁ পাতি গুণ্ডা, তেওঁৰ মগজুত বৰ্তমান মগজু শুকাই গৈছে। তেওঁ কেতিয়া কি কয় তেওঁ নিজে নাজানে। গতিকে এই যে ৰূপজ্যোতি কৰ্মীৰ নিচিনা এগৰাকী অভদ্ৰ, অসভ্য, অসাংবিধানিক ব্যক্তি, তেখেতক নাকি লগাবলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু ৰূপজ্যোতি কৰ্মীক মানসিক চিকিৎসা কৰিবলৈ বিধানসভাৰ অধ্যক্ষ মহোদয়ক মই আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি চিকিৎসা কৰিব নোৱাৰে, ৰাইজৰ দলে সেই ৰূপজ্যোতি কৰ্মীৰ চিকিৎসাৰ বাবদ মই ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে 10 লাখ টকা ৰূপজ্যোতি কৰ্মীৰ চিকিৎসা বাবদ মই ব্যয় কৰিম বুলি মই সদম্বে ঘোষণা কৰিছোঁ অসম মাতৃৰ বুকুত। এই পবিত্ৰ সৰুক্ষেত্ৰী বা পাকাবেতবাৰীৰ বুকুত থিয় হৈ মই সদম্বে ঘোষণা কৰিছোঁ। কাৰণ তেওঁ 126জন বিধায়কৰ এজন বিধায়ক। অসম মাতৃৰ প্ৰতিজন মানুহৰ দায়িত্ব আছে, সেইকাৰণে মই দায়িত্ব লৈছোঁ। ৰূপজ্যোতি কৰ্মীক যদি মেণ্টেলি চিকিৎসা প্ৰদান কৰিব লাগে, মই 10 লাখ টকা ব্যয় কৰিম। আৰু চৰকাৰক মই দাবী জনাইছোঁ তেওঁৰ মানসিক চিকিৎসা নিশ্চিতভাৱে